তোমাৰ চেনেল ভুৱনজ্যোতি তালুকদাৰ। তো বন্ধুসকল আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক আকৌ স্বাগতম জনাইছোঁ। তো বন্ধুসকল আজি আহিছোঁ আমি এনেকুৱা এটা মন্দিৰলৈ আহিছোঁ যিটো মন্দিৰত আহিবলৈ সকলোৰে হেঁপাহ থাকে আৰু আমাৰো খুব হেঁপাহ আছিলে আৰু আমি সেই হেঁপাহ অনুযায়ী আজি সেই মন্দিৰটোলৈ আহিলোঁ আৰু ইতিমধ্যে দৰ্শন কৰা নাই। কাৰণ কিহৰ কাৰণে দৰ্শন কৰিবলৈ হ'লে প্ৰথমতে নিশ্চয় আপোনালোকক দেখুৱাইহে আমি দৰ্শন কৰিম, মানে কি প্ৰথমতে আপোনালোকক দেখুৱাম। তো বন্ধুসকল আপোনালোকে ভিডিঅ'টো আমাৰ স্কিপ নকৰাকৈ চাই থাকিব। আমি এই মন্দিৰটোৰ বিষয়ে সকলোখিনি আপোনালোক জনাই দিম আৰু কিমান ডাঙৰ মন্দিৰ। আমি দেখি এনেকুৱা লাগিছে একদম আকাশ চুই আছে মন্দিৰটো, মানে শিৱ মন্দিৰ দেই। আমি শিৱ মন্দিৰৰ কথা কৈ আছোঁ, হয় আমি আপোনালোকে ঠিকেই বুজিছে। আমি বৰ্তমান নগাঁৱত উপস্থিত যিটো মহামৃত্যুঞ্জয় মন্দিৰ, আমি সেই মন্দিৰটোৰ কথা ক'বলৈ ওলাইছোঁ আৰু আমি অলৰেডি সেই মন্দিৰটোৰ ওচৰলৈ আহি পালোঁ আৰু আমি আপোনালোকক সেই মন্দিৰটো সকলোখিনি ভিউ দেখুৱাম কেনেকুৱা লাগে। আৰু মোৰ ভিডিঅ'টো যদি আপোনালোকে চাই আছে বা নতুনকৈ চাইছে তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। কিহৰ কাৰণে আমাৰ এনেকুৱা এটা প্লেনিং আছে যে আমি বিভিন্ন ঠাইত যাবলৈ আমি চেষ্টা কৰিম আৰু সকলোবোৰ ভিউ, সকলোবোৰ মন্দিৰ, জাগা, যিমান ভাল ভাল ঠাই আছে আমি আপোনালোকৰ আগত দেখুৱাবলৈ চেষ্টা কৰিম। ঠিক আছে, তেতিয়াহ'লে বলক আমি ভিডিঅ'টো আৰম্ভ। বন্ধুসকল আমি বৰ্তমান ভিতৰলৈ গৈ আছোঁ আৰু ইমান ৰ'দ দিছে, ৰ'দৰ কাৰণে মানে ভালদৰে আমি দেখি পোৱা নাই। ৰ'দটো খুব মানে অকণমান বেছিকৈ দিছে ৰ'দটো। আৰু যিয়ে নহওক আমি ভিতৰলৈ যাবলৈ চেষ্টা কৰোঁ। কিমানবোৰ মানুহ তাতে এতিয়ালৈকে আছে আৰু বহুতো দূৰৰ পৰা আহিছে আৰু আমিতো বহুত দূৰৰ পৰা আহিছোঁ। তো আহিব আপোনালোকে, খুব ধুনীয়া লাগে ঠাইখন। আহক আমি ভিতৰলৈ যাব চেষ্টা কৰোঁ। আৰু এইফালে চাওক অকণমান ভিউটো দেখাই দিছে। এইফালে গাড়ীবোৰ পাৰ্কিং কৰিছে, এইফালে গাড়ী পাৰ্কিং কৰি আছে আৰু এইফালে চব গাড়ী পাৰ্কিং কৰিছে। আৰু আমাৰ মেইন চাওক আকাশ চুই আছে, চাওক আকাশ চুই আছে, ইমান ধুনীয়া লাগিছে। আপোনালোকে হয়তো দেখিব পাৰে কেমেৰাত কেনেকুৱা লাগে, কিন্তু ওচৰত আহি ইমান ধুনীয়া লাগে, আপোনালোকে আচৰিত মানিব। ঠিক আছে, আহক আমি আৰু অলপ আগত গৈ আছোঁ বাৰু। কি দেখা পাওঁ, কি দেখা নাপাওঁ সকলোবোৰ আপোনালোক জনাই আছোঁ। ঠিক আছে, তো চেণ্ডেলযোৰ খুলিলোঁ, কিন্তু চেণ্ডেলযোৰ খোলাৰ পিছত পকীখন এনেকুৱা গৰম লাগিছে, এনেকৈ জঁপিয়াই থাকিবলৈ মন গৈছে। উপায় নাই, কিন্তু মন্দিৰত যিহেতু আহিছোঁ আমি চেণ্ডেল খুলিবই লাগিব। ঠিক আছে, আহক ভিতৰলৈ যাওঁ। আপোনালোকে দেখিব পাৰিব দুইফালে চাওক কেনেকৈ কি ধুনীয়াকৈ পানীৰে হেৰি কৰা আছে, পানী আছে ইয়াতে চাওক। আৰু এইফালেও চাওক, আৰু টাইলছ আছে, কিন্তু টাইলছত খুব গৰম যিহেতু ভৰিখন অকণমান প্ৰব্লেম হৈছে, তথাপিও কোনো অসুবিধা নাই। বন্ধুসকল আপোনালোকে চিৰি চাওক, চিৰিবোৰ চাওক। এয়া হ'ল প্ৰথম চিৰি। কৃষ্ণ এটা কৰি ল'লোঁ, ভগৱান ওম নমঃ শিৱায়, শক্তি দিবা, সেই বুলি আমি প্ৰথম চিৰিটোত আমি প্ৰাৰ্থনা এটা কৰিলোঁ। আৰু আমি আপোনালোকক ৰিয়াৰ কেমেৰা দি দেখাই দিওঁ, আমি ওপৰলৈ যাব চেষ্টা কৰোঁ। ঠিক আছে, আহক। চিৰিও খুব ডাঙৰ মন্দিৰটো। নাই নেকি মানে চিৰিৰ। তো বন্ধুসকল আমি যিহেতু ওপৰত গ'লোঁ, ওপৰত যাওঁতে মন্দিৰ কৰ্তৃপক্ষই ক'লে যে মন্দিৰৰ ওপৰৰ পৰা কেমেৰা এলাউড নকৰে। তো যিয়ে নহওক আমি মন্দিৰৰ বাহিৰৰ পৰাই কৰিম আৰু যিহেতু আপোনালোকৰ ভিউটো আমি দেখুৱাম মন্দিৰটোৰ। হয়তো কিবা প্ৰব্লেম থাকিব পাৰে, সেইকাৰণে কেমেৰাটো এলাউ কৰা নাই। ঠিক আছে, কোনো অসুবিধা নাই, আমি বাহিৰৰ পৰাই শ্বুটবোৰ কৰিম। ঠিক আছে, আৰু বৰ্তমান চাওক আমি এই বুনত আছোঁ। সেইটো আমাৰ যিটো নৰ্মেল বুন, সেই বুনটো নহয়, এইটো ভাল লাগে ইয়াতে থাকি। চাওক এইটো তেওঁলোকে নিজে হেৰি কৰিছে। আৰু আমি আৰু বাহিৰৰ পৰা আপোনাক দেখুৱাম, গোটেই ৰাউণ্ড দেখুৱাম।
আমি গোটেই ৰাউণ্ডত আপোনাক মন্দিৰটো দেখুৱাম ঠিক আছে বলক তো বন্ধুসকল আমি বৰ্তমান ওচৰৰ পৰা হ'লে গোটেই ভিউটো নাহিব মই একচুৱেলি ইয়াতে এই বুনত শুই ল'ব লাগিব আৰু এই শুই লোৱাৰ পিছত মই কেমেৰাটো ওপৰৰ ফালে দিলে আপোনালোকে সম্পূৰ্ণ ভিউটো দেখা পাব ঠিক আছে মই বৰ্তমান শুই লওঁ আৰু এতিয়া আপোনালোকে দেখিব পাৰিছে সম্পূৰ্ণ মন্দিৰৰ ভিউটো এই চাওক আকাশ চুই আছে তো আপোনালোকে ইয়াতে তো বন্ধুসকল চাওক বৰ্তমানটো মন্দিৰ দৰ্শন কৰিলোঁ আৰু এতিয়া আমি সকলো ইয়াতে বহি আছোঁ মোৰ পৰিয়াল বহি আছে মোৰ ছোৱালী পিছফালে আহিছে আৰু তুমি এনেকৈ নাহিবা যোৱা এইটো পানী হেৰি আছে ব'লা মই গৈ আছোঁ বোলা তো তাই মোৰ ওচৰলৈ আহি যায় একো নাই আমি ইয়াৰ পৰা যাব লাগিব আৰু ব'লাচোন মা পিছত ব'লা এনেকৈ ব'লা ব'লা এনেকৈ ব'লা এই মাহাইটো তাৰপিছত ভিউবিলাক চাওক চাৰিওফালে আপোনাৰ মন্দিৰৰ চাৰিওফালে ফ্লেগ লগোৱা আছে চাওক কেনেকৈ কি ধুনীয়াকৈ ফ্লেগ লগোৱা আছে সকলোবিলাক গোটেই ৰাউণ্ড কৰা আছে মন্দিৰটো চাওক আৰু ভাল লাগে কিছু ইয়াতে আহি আপোনালোকে আহিব এটা পবিত্ৰ ঠাই হয় অকণমান বাহিৰৰ পৰা দেখুৱালোঁ আপোনালোকৰ মন্দিৰটো আৰু কেনেকুৱা পালে আপোনালোকে মন্দিৰটো আমাক কমেণ্ট কৰি জনাব আৰু আহিব আপোনালোকে ইয়াত যোৱাচোন তাতে যোৱা তো মন্দিৰটো আপোনালোকে কেনেকুৱা পালে আমাক কমেণ্ট কৰি জনাব আৰু আপোনালোকে যদি মোৰ চেনেলটো নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰিব দেই তেতিয়াহে আমি আৰু এনেকুৱা যিমান ভাল ভাল ডাঙৰ মন্দিৰ বুলি নহয় যিমানবোৰ ঠাই আছে আমি সকলোবোৰ দেখুৱাবলৈ আপোনাক চেষ্টা কৰিম ঠিক আছে তেতিয়াহ'লে আমি ভিডিঅ'টো আজি ইমানতে এৰিব লাগিব আৰু আপোনালোকে নিশ্চয় জানে এই মন্দিৰটো আছে ক'ত নগাঁৱত এই মন্দিৰটো নগাঁৱত আছে মহামৃত্যুঞ্জয় মন্দিৰ যিহেতু আপোনাৰ পৃথিৱীৰ সকলোতকৈ ওখ শিৱলিংগ বৰ্তমান আমাৰ অসমত নগাঁৱত অৱস্থিত আপোনালোকে আহিব দৰ্শন কৰিব মন ভাল লাগিব আৰু খুব এনজয় কৰিব ঠিক আছে তেতিয়াহ'লে ভিডিঅ'টো ইমানে এৰিলোঁ নেক্সট ভিডিঅ'লৈ থেংকছ ফৰ ৱাচিং বাই বাই